নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। বহুত দিনৰ মূৰত এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিছোঁ। আজি ৰেচিপি ভিডিঅ' নহয়, এটা চিলাই ভিডিঅ'হে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰোঁ যিসকলে নতুনকৈ চিলাই শিকি আছে তেওঁলোকৰ সহায় হ'ব বুলি। আজি মই আপোনালোকক ভিডিঅ'টোৰ মাজেৰে দেখাম শাড়ীত ফলছ লগোৱা, আৰু ফলছটো মেচিনতে লগাইছোঁ। কেনেদৰেনো লগাইছোঁ বলকচোন চাওক ভিডিঅ'টি। শাড়ীখনৰ ওলোটা আৰু চিধা ছাইডটো চাই মই দুয়োফালে মূৰণি মাৰি ল'ম। তাৰ কাৰণে মই এয়া ছাইডটো সমানকৈ কাটি লৈছোঁ। তাৰপিছত শাড়ীখনৰ মূৰটো এইধৰণে দুই ভাঁজ কৰি লৈ ভিডিঅ'টোত দেখুৱাৰ ধৰণে চিলাই মাৰি ল'ম মই। আকৌ সেই একেদৰে দুভাঁজ কৰি লৈ আমি চিলাই ল'ম। এয়া দুভাঁজ কৰি লৈ চিলাইছোঁ। দুভাঁজ কৰি লৈ চিলালে সূতাটো ওলাই নাযায়। এই ধৰণে মূৰণি মাৰি ল'ব। ভিডিঅ'টো অকণমান স্পীড কৰি দিছোঁ। এইদৰে মই আনটো মূৰো চিলাই মাৰি ল'ম। দুয়োটা মূৰ এইধৰণে মূৰণি মাৰি লোৱাৰ পিছত মই শাড়ী ফলছটো লগাই দেখুৱাম। শাড়ীৰ ফলছটো লৈ প্ৰথমে মূৰত মই এই ধৰণে মুটুকাই লৈছোঁ। মুটুকাই লৈ মই তলৰ ফালে আগে চিলাই ল'ম। শাড়ীৰ প্ৰথমে ফলছ লগোৱাৰ আগতে এইখিনি শাড়ীৰ গেপছ ৰাখি দিব। শাড়ীৰ গুৰিৰ পৰা অকণমান এৰি ভিডিঅ'টোত দেখুৱাৰ ধৰণে জেগাখিনি এৰি তাৰপিছত ফলছটো আমি লগাম। মই শাড়ীৰ পৰা ফলছটো পিছলি নাযাবৰ কাৰণে পিন এটা মাৰি লৈছোঁ। আপোনালোকে এই ধৰণে পিন মাৰি ল'ব পাৰে। এয়া শাড়ীৰ ফলছৰ লগত তল ছাইডটো প্ৰথমে মই চিলাই মাৰি লৈছোঁ। আকৌ মই শাড়ী ফলছটো এইফালেও মুটুকাই লৈ এই ধৰণে ইয়াতে চিলাই মাৰি লৈছোঁ। এয়া মোৰ তলফালে চিলাই লগোৱা কমপ্লিট হৈ গ'ল শাড়ীখনৰ। এইবাৰ মই নেক্সট আপোনালোকক শাড়ীৰ ওপৰ ছাইডটো লগাই দেখুৱাম। মই এইখিনি চিলাই নলওঁ। প্ৰথমে মই একেদৰে পিনটো আগৰ নিচিনাকৈ মাৰি লৈছোঁ যাতে পিছলি নাযায়। তাৰপিছত মই এই ধৰণে ওপৰৰ চিলাইটো মাৰি ল'ম। মন কৰিব যাতে পিছলি নাযায়। দুইখন হাতেৰে ফলছটো আৰু শাড়ীখন ধৰি ৰাখিব, তেতিয়া শাড়ীখন কোচ খোৱাৰ চান্স নাথাকে। পিনটো মই এইকাৰণেই মাৰি লৈছোঁ যাতে ফলছটো শাড়ীৰ সৈতে সমান হৈ থাকে।
এইবাৰ মই সাইডটো চিলাই লৈছোঁ ভিডিঅ'টো দেখুৱাৰ ধৰণে আশা কৰোঁ আপোনালোকে বুজি পাইছে শেষত মই গুৰৰ এইটো চিলাই মাৰি ল'ম এয়া এক্সট্ৰা খুঁটাখিনি মই কাটি দিছোঁ শাড়ীখনত ফলছ লগোৱা হৈ গৈছে এয়া চাওক খুব ধুনীয়াকৈ কোচ নোখোৱাকৈ শাড়ী ফলছ লগাই দেখুৱালোঁ আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই অলপ হ'লেও সহায় হ'ব এয়া চাওক ফলছ লগোৱা কমপ্লিট আশা কৰোঁ যিসকলে নতুনকৈ শিকি আছে তেওঁলোকৰ অলপ হ'লেও কিছু সহায় হ'ব ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব বুলি আশা কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যন পাই যায় আজিলৈ ভিডিঅ'টো সামৰিছোঁ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিম আশা কৰোঁ আপোনালোকে ভাল পাব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ